নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আহক তেতিয়াহ'লে মোৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে মোৰ ভিডিঅ'টি চাব। এইফালে গাহৰি মাংসৰ গ্ৰেভিখিনি এইফালে লৈ লৈছোঁ। গাহৰি মাংস দেখিছে নহয়? আৰু এইফালে আছে আপোনাৰ আমলৈ টোপৰ লগত ডিম দিয়া আছে আৰু ৰঙালাও ফুল। বঢ়িয়া লাগিছে কিন্তু দেই, টেঙা মিঠা। পাপৰ লৈ লৈছোঁ। দেখিছে নহয় কি ধুনীয়া তেল। এইফালে এইটো আপোনাৰ শাক চবজি ভাজি কেইবাবিধৰো আছে, তথাপিও কেইবিধমান কৈ দিছোঁ আৰু পালেং আছে, মূলা আছে, বন্ধাকবি, মৰাপাট, সজিনা, কেইবাবিধৰো আজি তাৰ লগতে এখন ভাজি কৰা হৈছে আৰু লগত ফ্ৰাই মাছ এপিচো লৈ লৈছিলোঁ। আমাৰ বিহু বা কিবা এটাতো আমাৰ এইটো মেইন নহয় জানো, গাহৰি মেইন। আমলৈ টোপৰ লগত ৰঙালাও ফুল দি এনে কোনোবাই খাইছেনে? আপোনালোকে খায়নে জনাব আৰু। বেলেগ মজা লাগিছে, টেঙা মিঠা।